নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ সকলোৰে ভাল। এয়া মোৰ নতুন ড্ৰেগন ফ্ৰুটৰ বাগান। মই আহি ইয়াত আজি কাম লগাই আছোঁ। এতিয়া আহি পাইছোঁ মই অফিচৰ পৰা। এয়া মোৰ লগত বাবু এটা আছে। এইখন হ'ল মোৰ ড্ৰেগন বাগান। এইখন যোৱা বছৰ ষ্টাৰ্ট কৰিছিলোঁ। যোৱাবাৰ লাষ্টত ছেপ্টেম্বৰ অক্টোবৰ মানত লাগিছিল। এইবাৰ এতিয়া ফাৰ্ষ্ট ফুল আহিছে, কলি আহিছে এইবোৰ, আৰু দুদিনমানৰ পিছত ফুলিব। ইফালে মাকৈ খেতি কৰিছোঁ, যিহেতু মোৰ গাহৰি ফাৰ্ম আছে। এইকেইটা আজি ফুলিব আৰু ৰাতি। ড্ৰেগন ফুল ৰাতিহে ফুলে, কিন্তু এইটো কালি ফুলি গ'ল। কিছুমান ডাল কাটিব লগা হৈ আছে। ককাইদেউ কাম কৰি আছে। টুনি, এজনী বদমাচি টুনি। ড্ৰেগন বাগানৰ লগতে মই মালভোগ ফল ৰুইছিলোঁ। এইটো ধুনীয়া মালভোগ ফল হৈছে। ঘৰতে খাম আৰু ইয়াক বেচাৰ কাৰণে নহয় বাৰু। মাকৈ এইখিনি ভাল নহ'ল, ইমান পাতল হৈ গ'ল, কিছুমান নগজিলে। প্ৰথম কৰিছিলোঁ যে ইমান এটা আইডিয়া পোৱা নাছিলোঁ। ইয়াতে দুটা কলি হৈছিল, এইটো বেয়া হৈ গ'ল, ইয়াক সৰাই দিব লাগিব। এনেই এটা ডালত এটা ফুল থকাই ভাল, তেতিয়াহে ফলটো ডাঙৰ হয়। মোৰ ড্ৰেগন ফ্ৰুটৰ বাগানখন কেনেকুৱা লাগিল জনাব আপোনালোকে, আৰু ভাল পালে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনিত বহুতকেইটা লাগিছে, আজি ফুলিব এইকেইটা। এইটো আৰু এইটো ফুলিছে। মোৰ ককাদেউহঁতে এয়া মালভোগ কল লাগে, এজনে দাঙিব পৰা নাই নেকি? দুজন লাগিছে নেকি? ইমান এনেকুৱা মানুহ হ'লে মই কেনেকৈ কামত লগাম? নাই, খাদ্যবিলাক বেয়াটো। ঠিকে আছে। আজিলৈ আহিছোঁ বন্ধুসকল, পিছত আকৌ লগ পাম। ধন্যবাদ।